অহাকালি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰিৰ প্ৰাক্ষণত আপোনালোকক মই দৰ্শন কৰাবলৈ বিচাৰিছোঁ আমাৰ দৰং জিলাতে থকা এটি অতি প্ৰাচীন শিৱ মন্দিৰ বা শিৱধাম যাৰ নাম হৈছে ধলপুৰ শিৱধাম। বহুতে হয়তো আপোনালোকে জানে ইয়াৰ কাহিনী আৰু কিছুমানে নাজানে। এই মন্দিৰটোৰ লগত বহুত পৌৰাণিক কাহিনী জড়িত হৈ আছে। তাৰে কিছু কথা আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এই মন্দিৰটো যাওঁতে এনেদৰে নদীখন পাৰ হৈ যাব লাগে। নদীৰ এইটো এটা সুঁতি হয়, ব্ৰহ্মপুত্ৰৰ সুঁতি, আৰু ভুটভুটিত পাৰ হ'ব লাগে। মোৰ কিন্তু বৰ ধুনীয়া অনুভৱ, বহুত ভাল লাগিছিল। আৰু খৰালি দিনত কিন্তু ইয়াতে এখন দলং দি দিয়ে, দলংখন পাৰ হৈ যাব লাগে কাৰণ তাতে পানী নাথাকে। আৰু মন্দিৰৰ তলতে এনেকুৱা এখন দোকান আছে, ইয়াৰে স্থানীয় যুৱক এজনে দিছে, তাতে এনেদৰে চাকি ধূপ ল'ব পাৰি। আমিও ল'লোঁ, লৈ মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছোঁ। আৰু এই মন্দিৰটোৰ লগতনো কি পৌৰাণিক কাহিনী জড়িত হৈ আছে তাকে আপোনালোকক অলপ কওঁ, শুনিব। এই মন্দিৰটো যিখন পাহাৰত আছে, পাহাৰৰ এটা সৰু টিলা এটাত আছে। আৰু এই টিলাটো হেনো যেতিয়া হনুমানজীয়ে হিমালয়ৰ পৰা সঞ্জীৱনী লৈ যাবলৈ আহিছিল, এখন পাহাৰ যে দাঙি নিয়া আমি ছবিখন দেখা পাওঁ, সেই পাহাৰখন হেনো দাঙি লৈ গৈ থাকোঁতে তাৰে কিছু অংশ, এটা সৰু অংশ ইয়াতে পৰি ৰৈছিল। আৰু সেই অংশটোতে এই মন্দিৰটো আছে বুলি কোৱা হয়। কিমান দূৰ সত্য কি নাজানো, কিন্তু মানুহে এনেদৰে বিশ্বাস কৰে। আৰু এই পাহাৰখন একেবাৰে অতি ৰাতিপুৱাতে পৰিছিল, ইয়াতে ঢল পুৱাতে পৰিছিল কাৰণে নামটো হেনো ধলপুৰ হৈছে। আৰু মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ, কি ধুনীয়া নিজান ঠাই, বহুত ভাল লাগিছে গৈ। আৰু ভিতৰত চাকি বন্তি জ্বলাব নিদিয়ে কাৰণে বাহিৰতে ব্যৱস্থা কৰি দিছে, তাতে আমি জ্বলালোঁ। আৰু মন্দিৰত বেলেগ মানুহ নাছিলে, আমি গ'লোঁ ৰাতিপুৱা অলপ সোনকালে, সেইকাৰণে অলপ চাফ চিকুণতো সহায় কৰি দিছোঁ। আৰু এনেদৰে শিৱলিংগটিত পানী ঢালিছোঁ। শিৱলিংগটি আপোনালোকে চাব পাৰে, অলপ বেলেগ ধৰণৰ হয়, বহুত কিন্তু ভাল লাগিছে গৈ। এটা গহীন পৰিৱেশ আৰু গ'লে গমেই পায়। আৰু কিনো কাহিনী জড়িত হৈ আছে আহকচোন চাওঁ। এইটো এটা গুহা বোলে। এই গুহাটোত আগতে এজন মুনি আছিলে, তেখেতক স্থানীয় লোকে লগো পাইছিল, বহুত বছৰ তেওঁ জীয়াই আছিলে, কিন্তু এতিয়া তাতে সোমাব নোৱাৰি। আৰু এইখন হৈছে ভীমৰ ঢাল, এনেদৰে হেনো একে উশাহতে গন্তি কৰিব লাগে। ভীমৰ ঢাল কিয় নাম দিছে বাৰু? ইয়াতে হেনো যেতিয়া পাণ্ডৱ অজ্ঞাতবাসত আছিল 1 বছৰ, তেতিয়া ভীম আহিছিলে ইয়াতে, আৰু ভীমে হেনো এই ঢালখন খেলিছিলে, সেইকাৰণে নাম দিছে ভীমৰ ঢাল। কিমান দূৰ সত্য নাজানো, এইবিলাক পৌৰাণিক কাহিনী। আৰু ইয়াতে কিন্তু এইবিলাক শিলাখণ্ড মাটি খান্দোতে উদ্ধাৰ হৈছিলে। এইবিলাক প্ৰত্নতাত্ত্বিক সমল দেখি নিশ্চয় গম পাব পাৰি যে মন্দিৰটো কিমান পুৰণি হ'ব। আৰু এয়া পূজাৰী গৃহ, ইয়াতে ধুনীয়াকৈ আমাৰ পূজাৰী থকাকৈ নতুনকৈ এইবিলাক চব বনাই দিয়া হৈছে। গতিকে গোটেই মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। কেনে পাইছে জনাবলৈ নাপাহৰিব। ধন্যবাদ।